দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব? বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল শেষ হোৱাৰ দিশে। ইতিমধ্যে দেশৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ইয়াৰ লগে লগে এতিয়া চৰ্চালৈ আহিছে দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ'ব? পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকী পুৰুষ হ'ব নে মহিলা হ'ব? ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠ বিজেপি দলৰ ভিতৰচৰাত প্ৰস্তুতি আৰম্ভ হৈছে। সমান্তৰালকৈ বিৰোধী শিবিৰতো চলিছে ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰস্তুতি। বহুতা বিভক্ত বিৰোধীয়ে এগৰাকী উমৈহতীয়া ব্যক্তিক ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা পৰিকল্পনা অব্যাহত ৰাখিছে। অৱশ্যে তেওঁলোক এতিয়াও ঐক্যমতত উপনীত হ'ব পৰা নাই। শাসনাধিষ্ঠ বিজেপি দলে পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে কাক প্ৰক্ষেপ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও কেইবাজনো ব্যক্তিৰ নাম চৰ্চালৈ আহিছে। অৱশ্যে চৰ্চা যিয়েই নহওক কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ঘনিষ্ঠ এজন ব্যক্তিকে যে পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰিব সেয়া স্পষ্ট। প্ৰধানমন্ত্ৰী মোদীৰ বাহিৰে এই মুহূৰ্তত বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কোন হ'ব সেই কথা কোনেও প্ৰকাশ কৰিব নোৱাৰে বা সেই কথা প্ৰকাশ কৰিবলৈ তেওঁলোক সেই বিষয়ে জ্ঞাত নহয়। তথাপিও ইয়াৰ মাজতে বিজেপিৰ ভিতৰচৰাত কেইবাজনো ব্যক্তিৰ নাম চৰ্চালৈ আহিছে। কোৱা হৈছে চৰ্চিত এই ব্যক্তিকেইজনৰ পৰাই এজনে শেষ মুহূৰ্তত ৰাষ্ট্ৰপতি হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব। চৰ্চিত এই লোকসকলৰ মাজত আছে চাৰিগৰাকী বিশেষ ব্যক্তিৰ নাম। সেই অনুসৰি ছত্তীশগড়ৰ ৰাজ্যপাল অনুসুয়া উইকি, তামিলনাডুৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজন, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম টিভি। বজাৰী হাৰ্ডৱেৰ অঞ্চলৰ ৰোড পাঠশালা নিয়াৰ চিনাকি বিবাহ ভৱন। Aquaguard Sales and Service Center and Kochina Simni Dealer for District Baksa Bazali and Nalbari. Logote Hindware Kitchen Appliance Sales and Service Center for Lower Assam. 20% ৰেহাই মূল্য আৰু হোম সাৰ্ভিস ফেচিলিটিৰ সৈতে লাইফ টাইম ওয়াৰেণ্টিৰ বাবে যোগাযোগ কৰক বজাৰী হাৰ্ডৱেৰত। কন্টেক্ট নম্বৰ 9394005942 6000057007।